যা বাই বাই স্যান্ডেল খাওয়া দাও হ্যালো গাইস স্বাগতম জানাইছো আৰু এটা অন্যতম ভিডিঅ' লৈ আপোনালোকে চাই আছে আৰএফ ব্লগছ তো আমি বহুত দিন ভিডিঅ' দিব পৰা নাই আজি দিম বুলি ভাবিছোঁ সেইকাৰণে এখন বিশাল পথাৰৰ মাজত আহিছোঁ তো আমি কিয় আহিছোঁ বিশাল পথাৰৰ মাজত মানে আজি আমাৰ এটা চেলেঞ্জিং ভিডিঅ' হ'ব চেলেঞ্জিং ভিডিঅ'টো বোকাৰ মাজত হ'ব তো আপোনালোকক সম্পূৰ্ণখিনি দেখাম যে কেনেকুৱা হয় ভিডিঅ'টো তো আমাৰ লগত সম্পূৰ্ণকৈ চাই থাকক আজি আমাৰ চেলেঞ্জ হ'ব এনেকুৱা বোকাত আৰু আমাৰ বস্তুগিলা লৈ আহিছি চেলেঞ্জৰ আৰু আপোনালোকে চাই থাকক ধুনীয়া এটা পৰিৱেশত আহি গৈছিলোঁ আমি এইটো হৈছে আমাৰ ফাটা হাতত লৈ আছে দাও আৰু আমাৰ ৰেঙে লৈ আছে গছ চেলেঞ্জৰ কাৰণে এতিয়া কাম কৰিব আমাৰ ৰেঙে তো এতিয়া আমি প্ৰথমতে গছবিলাক পুতি লওঁ তো আমাৰ এইটো চেলেঞ্জৰ মাজত ফাৰ্ষ্ট উইনাৰৰ মানে এটা পুৰস্কাৰ পাব আৰু পুৰস্কাৰটো মানে শেষত কম মোৰ লগত আছে বেজি আৰু শুদ্ধ কাৰণটো কিয় আনছোঁ আমি আপোনালোকক দেখাই আছোঁ যোনে হাৰে তাৰ কাৰণে শাস্তি আছে এইগিলা বোকাত মানে চচৰে নিয়া হ'ব আনবা লাগে ৰচিদত আনবা লাগে ৰচি ইয়াতে আৰু গাইছ আগডালতে গেল আমাৰ ৰছী আনব যাব লাগিব এতিয়া মানে ৰছী আনিছিলোঁ এনডালত আগডালতে মানে সেই হৈ গেল এতিয়া আমি ভাবা নাছিলোঁ ইমান লাগব বুলি ৰছী লৈ যা অলপ ঘৰৰ পৰা কি ৰছী নাই গুলি নাই কি আগো নাই তারপরে এতে নিম যে 10টা বেলুন দে ধর আৰু গাইস এতে নিম আমি 10টা বেলুন আৰু যেহেতু আমাৰ লগত বেলুন নাই সেই কাৰণে আমি এন্দালতে কামটো চলাই ল'ব লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আজি মজা ভিডিঅ' হ'বলৈ যাই আছে চাই থাক বেলুন কয় বেলুন দি এন্দাল মই আনিছোঁ ঘৰৰ পৰা ফুল এইটো এইটো লওক তো গাইজ আমাৰ চেলেঞ্জটো কেনেকুৱা হ'ব মানে এফালে 10টা বেলুন বান্ধি দিয়া হ'ব 10টা মানে সেইফালৰ পৰা মানে দাউৰি আহি কেনে এটা ফুটি থৈ যাব লাগিব আৰু সেইফালে যাব লাগিব আৰু এফালৰ পৰা এটা ফুটি থৈ যাব লাগিব 10টা মানে 10 বাৰ আহিব লাগিব তো যোনে ফাৰ্ষ্ট উইনাৰ হয় তাৰ কাৰণে এটা পুৰস্কাৰ আছে আৰু যোনে লুজাৰ তাৰ এটা শাস্তি হ'ব শাস্তিটো শেষত দেখা পাব আপোনালোকে তো কি শাস্তি হয় এইটো কোৱা হয় কি ভিলেজেছ চেলেঞ্জ তো আমাৰ গাঁৱত এনেকুৱা সৰু সুৰা চেলেঞ্জ কৰি থাকিব লাগে আমাৰ মনগিলাও ভালে থাকে যথেষ্ট তো আমাৰ কাতে এটা বেলুন ৰেডি কৰি আছে বান্ধি আছে এফালে 5টা এইটো টেবত 5টা আৰু এইটো টেবত 5টা তো ইয়াৰ 5টা মানে মোৰ 5টা চেলেঞ্জটো দুইবাৰ হ'ব 20টা বেলুন আনছোঁ প্ৰথমবাৰ যাব 10টা আৰু সেকেন্ডবাৰ আহিব 10টা তো 20টাৰ মাজত চেলেঞ্জটো হ'ব তো চেলেঞ্জটো ধামাকা হ'ব আপোনালোকে চাই ভাল পাব সম্পূৰ্ণকৈ চাই থাকিব দেই তো গাইজ এতিয়া আমাৰ সম্পূৰ্ণখিনি ৰেডি হৈ গ'ল আপুনি বেলুন বান্ধলো তো আমাৰ ষ্টাৰ্টিংটো মানে এৰ পৰা হ'ব
ইয়াৰ পৰা প্ৰথম তাতে যাই পেলাই এটা বেলুন হেৰি ফাটিটো আহিব লাগিব নেক্সট আৰু একেলগে আহিব লাগিব আৰু ইয়াৰ পৰা যাব লাগিব আৰু এটা ফাটাব লাগিব যা কিমান বাৰ হ'ব 5টা বেলুনত 10 বাৰ তো চেলেঞ্জ এইটোৱে মানে আৰু আমাৰ চেলেঞ্জ আৰম্ভ হবা হৈছে আৰু আপোনালোকে ভিডিঅ'টো চাওক স্কিপ নকৰিব চাই থাকক বহুত দিন বোলে দাউৰা নাই খাবি দে হা এনে দাউৰি চাও ৰকেট যা দিম ৰকেট কতখানাত ভাঙা যাব ইটা বেলুন আৰু বৰ্তমান আমি বেজি লৈছো এইটো পাৰমাণিক বোমা চুই কিয়টা লৈছি দূৰে মাজত পালি চেলেঞ্জটো হ'ব এতিয়া আমাক চাবা আছে দৰ্শক যদি বস্তুটো ভাল লাগে তেতিয়া আৰু ভাল লাগিব দিছো চাগেলে যদি ফাৰ্ষ্ট হয় পেৰাছ পাব না পেৰাছ পাব পেৰাছ পাব যদি হাৰে কি হ'ব এটা হাস্তি ঠিকে আছে আমি ভিডিঅ'টো চাই লওঁ দেচোন দে ভিডিঅ' চাবি নে নাই খেলা চাবি খেলা চাওঁ অ' ফুটবলৰ খেলা না বেলুনৰ খেলা বেলুনৰ খেলা বেলুনৰ খেলা চাওঁ নতুন খেলা নতুন খেলা তো গাইজ যিহেতু আমি খেলাখন খেলি ৰেফাৰী যিহেতু লাগব ৰেফাৰী মানে এক এফালে থম ই এফালৰ পৰা চাব মানে আজডাল চুই যাব লাগিব ন নহ'লে শূন্য হ'ব খেলাখন আৰু এটা মানে একলগ পৰা ভিডিঅ' কৰি থাকিব সিও মানে ৰেফাৰীয়ে মানে বেলুনটো ভালকৈ ফুটিছি নে নাই সেইটো চাব তো এইখিনিয়ে আৰু তো এতিয়া আমি চেলেঞ্জটো ষ্টাৰ্ট কৰিম আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক চেলেঞ্জটো চাই ভাল লাগিব বেছি আমাৰ খেলা আৰম্ভ হ'ব আৰু আমাৰ লেফাৰী মহোদয়ে 1 2 3 ক'লে আমি আৰু দাউৰি মাৰো 1 2 3 এইটো বেছি দেখিছে নে আমুলি দি সোমাই দিছোঁ খাই লওক আৰু মই এইটো কাৰণে দাউৰিব নল্লো তো এতিয়া বেজিটো ওলাম চা কৈছি দে তো গাইজ দেখা পালে এই বেজিটো সোমাই গৈছে আঙুলিৰ ভিতৰে ৰেঙৰ চা বেজি ল'ব লাগিব দেই বিএছি নেকি নাই আকৌ নহয় বেজি লুকিতা বস্তুটো কি হ'ল মানে বেলুনটো নপৰি গ'লে আঙুলিটোত মানে এনেকৈ মাৰি দিয়া ইয়াত এনেকৈ চাব নোৱাৰা না তই কোনি যাল মই তোকে দেখিছে যে কোনে ফাৰ্ষ্ট উইনাৰ হ'ল তো যিয়ে নহওক ই ফাৰ্ষ্ট উইনাৰ হৈছে মোৰ এটা প্ৰব্লেমৰ কাৰণে হ'ব ন'লে নহ'লে তুই মোক নৰে গেৰাণ্টি দি ক'ব পাৰোঁ কাৰণ বেজিটো হাতে আঙুলিটো সোমাই গ'ল না সেইটো কাৰণে মই দাউৰিব পৰা হাৰাই গ'ল তো গাইজ খেলাটো খেলাই হয় আৰু শাস্তিটো এতিয়া ই পাব শাস্তিটো দেখি আছোঁ আপোনালোকক এতিয়া কি শাস্তি দিয়ে এইটো তোৰ কথা আৰু মোৰ ক'ব লাগে নাই যিহেতু মই শাস্তিটো এতিয়া মই আপোনালোকক দেখাই দিওঁ ইয়াৰ শাস্তিটো কেনে দিব বব এনেকৈ নহয় দিবচোন শাস্তি হ'ব লাগব শাস্তি মানে বোকা চকা বেছি সেই নহয় কিন্তু তো গাইজ ই মোক এটা চিখত দিছি মজা হোৱাৰ কাৰণে সেইটো চাব পাৰে আপোনালোকে এতিয়া খাম চিখতটো এক এল্লাপো নেদাওঁ ইয়াৰ এক শাস্তিটো দি লওঁ এতিয়া বব মই মানে সেনেকৈ নহয় দে বোকা চকা খাৱা আকৌ নহয় নবচোন হাসছে না আমি যে করু হাসছে বব এনে ব এনে বা তো গাইজ শাস্তিটো টানা ইয়ার কি no.
চলাতে চিংছি তো গাইস যে না সলাতু সিংছি পুরান চলা তো যে না গাইস ফার্স্টটো অরিজিনাল ইমুক দিলা আৰু এটা বেয়া কাম চলাতু সিংছি এখন না পুরান চলাই কেনে পিন্ধি আছো বইলাৰ কথা চলাই কি? বা হয়তো চিংব তো যে না ভিডিওটো এইখিনি আছিল যদি আপোনালোকক চাই ভাল লাগিল তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি নতুন নতুন ভিডিঅ' লাগে ভাল ভাল আমি দি দেখিম পুৰা চেষ্টা কৰিম আপোনালোকক চাবৰ কাৰণে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব ফেন্টি কৰি দিব আৰু ভিডিঅ'গিলা আমাৰ চাব আৰু সকালে আজিলৈ মানে লাভ বাই 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 জয় আই অসম আৰু বাই বাই আমি গা চা ধুগল এই চাওক হালাত কেনে হৈছে আমাৰ ৰেঙৰ হাতেদি সেই সোমাই গৈছে বেজি যাই কেনে এক বেজি দিব লাগব এটা বেজি দিব লাগিব বেজি দিবা নালগে সেইটো বেলেগ কথা এটা এইগিলা কাম হৈ থাকে আকৌ নহয় দে নাকি আগৰ নহয় হৈ থাকে চলি যাব চিটিনেছ এটা দিব লাগব তেতিয়া তো গাইছ আমি এতিয়া আৰু ঘৰত যাবা তো গাইছ যে নহওক চেলেঞ্জটো আমি কমপ্লিট কৰিলো আৰু এই ফাৰ্ষ্ট উইনাৰৰ মই লুজাৰৰ কাৰণে শাস্তিটো দিছি মোক শাস্তিটো দিয়াৰ কাৰণে বেয়া পোৱা নাই যিহেতু খেলাই হ'ব লাগে মানে এইখনৰ কাৰণে খেলাই আজিৰ ভিডিঅ'টো শাস্তি দিমেই তো যদি চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব দে গাইছ লাভ বাইট বাই বাই জয় অসম জয় অসম হে মছান নাচাইগে হেন পানী টাটা বাই বাই চেন্দেল খাবি চেন্দেল প্রায়